আজি আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটা ভাল লগা খবৰ। হাতত কোৰ লৈ এই যে ব্যক্তিগৰাকী আহি থকা দেখিছে, তেওঁ কিন্তু এগৰাকী মন্দিৰৰ পূজাৰীহে। আপুনি ঠিকেই দেখিছে, সততে মন্দিৰৰ পূজাৰীসকলক আমি পূজা পাতল আদিত ব্যস্ত থকাই দেখিবলৈ পাওঁ। কিন্তু চন্দ্ৰসাগৰ নামৰ এইগৰাকী শিৱ মন্দিৰৰ পূজাৰীৰ ব্যতিক্ৰমী কৰ্মই আপোনাক আনন্দিত কৰিব। গহপুৰ সমজিলা কাৰ্যালয়ত থকা শিৱ মন্দিৰৰ পূজাৰী তেওঁ। এয়া গহপুৰ সমজিলা কাৰ্যালয়ৰ সন্মুখৰ পথৰ মাজত থকা মূল্যৱান গছপুলিসমূহ সুৰক্ষাত ব্যস্ত তেওঁ। উদ্দেশ্য পৰিৱেশ সুৰক্ষিত কৰাৰ। আটাইতকৈ ভাল লগা কথাটো এই যে গছপুলিসমূহ প্ৰতিপালনৰ বাবে তেওঁ কোনো মাননি নাপায়, তেওঁক কোনো দিয়া নাই দায়িত্ব। চকুৰ সন্মুখত গছপুলিসমূহ মৰহি যাবলৈ ধৰাত হাতত কোৰ লৈ সদায় হাবি বন আদি চাফা কৰি পানী দি জীয়াই তুলিছে পুলিসমূহ। তাৰ বাবে কাৰো পৰা নাপায় একো মাননি। প্ৰকৃতিক ভাল পোৱা পূজাৰী চন্দ্ৰসাগৰৰ এয়া মহানুভৱতা। গছপুলি সুৰক্ষা দিয়াৰ লগতে অৱহেলিত হৈ থকা ভূমিত সৰিয়হ সিঁচি সৌন্দৰ্যবৰ্ধন কৰাৰ ওপৰতো গুৰুত্ব দিছে পূজাৰীগৰাকীয়ে। মন্দিৰত দৈনিক পূজা অৰ্চনা কৰাৰ মাজতে আজৰি সময়কণত তেওঁ সময় দিয়ে গছপুলিসমূহ সুৰক্ষাত। কিন্তু এটা কথা দুখ লাগিব আপোনাৰ এই দৃশ্য দেখি। এয়া এটা ভগা জুপুৰিত জীৱন নিৰ্বাহ কৰে পূজাৰীগৰাকীয়ে। তথাপিতো তেওঁৰ আৰ্থিক দুৰৱস্থাক লৈ কোনো দুখ নাই। বিনামূলীয়া এই শ্ৰমদান কৰি তেওঁ অত্যন্ত সুখী। চন্দ্ৰসাগৰ ইদিবুলি মানুহ ৰুলে, ৰোৱাৰ পিছত মই ইয়াৰ যত্ন লৈছোঁ। কোনো পইচাৰ কাৰণে কৰা নাই, নিস্বাৰ্থই কৰি আছোঁ। নিজৰ কাম বুলি ৰাতিপুৱা সোনকালে উঠি কৰিম কি, সেয়াকৈ কৰি আছোঁ। ৰাতিপুৱা ধৰক 4টা বজাত উঠি পেলাই মই অকণমান কৰোঁ, তাৰপিছত 5টা বজালৈ মন্দিৰলৈ যাওঁ, তাৰপিছত আকৌ আবেলিও কৰোঁ। আবেলি কৰি মই মন্দিৰৰ কাম হোৱাৰ পিছত আকৌ আহি মই বন চন উঘালিবলৈ নানানটা কাম থাকে, এই কামখিনি কৰিবলগীয়া হয়। কৰি ভাল লগা কাৰণে মই এয়া কাম কৰিছোঁ আৰু ৰাইজৰ কাৰণে, পইচাৰ কাৰণে মই নাই কৰা। চাওক, তেখেতে কোনো স্বাৰ্থ নাই তেখেতৰ ওপৰত। তেখেতে PWD অফিচে এই গছপুলিকেইটা ৰুই গ'ল। এই গছপুলিকেইটা মৰি যায় বুলি তেখেতে ইমান কষ্ট কৰিছে যে গছপুলিকেইটা সুন্দৰ সফল হৈ উঠক। আৰু তেখেত আছে এটা ভগা জুপুৰিত। এই জুপুৰিটোত আছে তেখেত যেনে তেনে জীয়াই আছে আৰু এজন মন্দিৰৰ পূজাৰী। তেখেতৰ কোনো স্বাৰ্থ নাই। তেখেতে এটাই ভাবিছে যে আমাৰ চিভিলাইজৰ সন্মুখত থকা এই গছপুলিকেইটা যাতে সুন্দৰ সফল হৈ থাকক। তেখেতে তাৰ কাৰণেই চিন্তা কৰি পেলাই এই গছপুলিকেইটাৰ কাৰণে ৰাতিপুৱা গধূলি তেখেতে অশেষ কষ্ট কৰিছে। ইমান কষ্ট কৰিছে, আমি অফিচলৈ আহোঁতে দেখোঁ, ৰাতিপুৱাও দেখোঁ, আবেলিও দেখোঁ, সেই গছপুলিকেইটাৰ কাৰণে তেখেতে লাগি থাকে। কোনো মানুহে এটকাও নোহোৱাকৈ ইমান কষ্ট কোনো নকৰে। এই মানুহজন এজন মন্দিৰৰ পূজাৰী হৈ এই কামটো কৰাৰ কাৰণে আমি বহুত বহুত ধন্যবাদ দিছোঁ, আৰু তেখেতক ধন্যবাদ দিব লাগিব, আৰু অসমবাসীয়ে ধন্যবাদ দিয়ক।